আপোনাক বহুতখিনি দায়িত্ব দিয়া গৈছে অনুষ্ঠানখন চলাই নিয়াৰ কাৰণে এই ক্ষেত্ৰত আপুনি কত কিমানখিনি সহযোগ কৰে হয় ডেফিনেটলি নিজৰ অনুষ্ঠান বুলি কৈ কথাখিনি আগবঢ়াব লাগিব সন্থাৰ লগত যেহেতু মোৰ সম্পৰ্ক বিৰল গতিকে এতিয়া মই কেৱল এগৰাকী গায়ক বা আৰ্টিষ্ট হৈ পেলাই মই জড়িত নাই যে কমিটি মেম্বাৰ হিচাপেও মই নিজকে মানি লওঁ বহুত কেনেকুৱা লাগিছে আজি দাদা আমাৰ ঘৰত আহিছে মজা বৰ ধুনীয়া চাহকাপ খুৱাইছে বাবুৱে কৈছিল যে খুৰা চাহ খোৱা মই কৈছোঁ মইতো চাহ নাখাওঁ কৈছে আমাৰ মায়ে বহুত ধুনীয়া চাহ বনায় এবাৰ খাই লোৱা একচুৱেলি ভিগুদা হয় আমাৰ ছাত্ৰ সংগঠন গঠন হৈছিল 2017 চনৰ 10 জুন তাৰিখে কিন্তু আজিলৈ 2022 অবধি 5 বছৰ হ'ল আৰু 2 বছৰটো আমাৰ কোভিড কালে গ'ল কিন্তু এই 3 বছৰত আপুনি প্ৰায় 5খনতকৈ ওপৰত আমাৰ অনুষ্ঠান কৰিলে কেতিয়াবা দাদা নমতাও হৈ যায় মোক গান গাবলৈ তেতিয়াও মই নিজে আহিম বৰ মজা ইয়াৰ শেষ নহয় আৰু বহু কথাই পাতিম আমি ভিগুদাৰ লগত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ বাহ বঢ়িয়া বাইদেউ পৰিচয়টো দিবচোন নমস্কাৰ সুমি শৰ্মা হয় মই একচুৱেলি নলবাৰীৰ পৰা বিলং কৰোঁ তো গুৱাহাটীত থাকোঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আৰু ইয়ালৈ আহিছোঁ গোলকগঞ্জত আজি শ্ব' আছে কাৰণে আহিছোঁ ভিগুদাৰ লগত বৌ কি কৰি আছা দাদাটো কৈছিল আহাটা 5টা মানত VreeGu KasHyap আৰু কিবা সুমি শৰ্মা 4:30 বাজিল ময়ো যাব লাগিব ভাত খোৱাৰ কথা কৈছে নেকি হয় নেকি এৰে ময়ো ওলাম লগ কৰিব লাগিব না দাদা মিটিঙত গৈছে মই গম পাইছোঁ ফোন কৰিছিল বাকী যাই আছোঁ ময়ো ইমিডিয়েট লগ কৰিব লাগিব না দে 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 ইয়েছ ভিৰগুদা আহিব দাদা ঘৰত তো মই এতিয়া ওলাম অতি সোনকালে মোৰ বহুত দেৰি হৈছে সোনকালে জোতা পিন্ধিব লাগিব আৰু ওলাই যাব লাগিব একচুৱেলি বহুত দেৰি হৈছে আজি গাড়ী চাবিতে ৰঞ্জু আজি কিন্তু ৰঞ্জু একদম খং কৰা নাই কিয় জানা না ৰঞ্জু আজি মাহৰত যাব যে মই একদম বাধা দিয়া নাই আহিলোঁ ৰঞ্জু মোৰ এইখন গাড়ী কিন্তু গাড়ী হৈ থকা নাই কাৰণ ইমানেই লেতেৰা হৈছে বহুত জলদি আহি পালোঁ কোকৰাঝাৰ আৰু তিনিআলি যাব লাগিব এতিয়া কাৰণ ভিৰগুদা অহাৰ সময় হৈছে তখন খোৱা বস্তু থেংক ইউ না কোৱা ইয়া আমাৰ বাবুৰ নাম কি কৈ দিত অৰিন্দম নাথ ইয়া দাদা আহি গ'ল হেল্ল' বহি ল'ব দাদা program আছে এই এয়ারপোর্টের ওচৰত আচ্ছা রূপসী একদম এয়ারপোর্টের লগত আছে আৰু সোনকালে দিব তাৰমানে ঠাণ্ডা নাকোৱা মানুহ নহয় সেইটোৱে দুপৰীয়া আপুনি এতিয়া আহাটোৱে মানে হেৰি কৰিলে যে দিগদাৰ এনেকৈ আমাৰ সাধাৰণ সম্পাদক অৰবিন্দ দা লালমোহন দা জিগুৰাম দা আৰু আমাৰ উপদেষ্টা ধনঞ্জয় মামা আমাৰ ইউৰি উৎসৱ আৰু যি ইয়থ ফেষ্টিভেল যুৱ মহোৎসৱ অহা ডিচেম্বৰ মাহৰ 7, 8 আৰু 9 ডিচেম্বৰ তাৰিখে যি অনুষ্ঠিত কৰিছে এই বিষয়ে বহুখিনি কথাই আলোচনা কৰি আছে আমাৰ জাতীয় গামোচাখন দাদাক দিয়া হ'ব ইয়া বৌ আমাৰ বন্ধু মানুহ বৌ একবাৰ ফটো একেলগে ইয়া বাবু বুঢ়া হলে একবাৰ মন যায় বঢ়িয়া হৈছে একদম বঢ়িয়া মামা একেলগে
স্মৃতি থাকি যাব ন স্মৃতি থাকি যাব একচুৱেলি ভিৰগুদা আমাৰ ছাত্ৰ সংগঠন গঠন হৈছিল 2017 চনৰ 10 জুন তাৰিখে কিন্তু আজিলৈ 2022 অব্দি 5 বছৰ হ'ল আৰু 2 বছৰটো আমাৰ কোভিড কালে গ'ল কিন্তু এই 3 বছৰত আপুনি প্ৰায় 5খনতকৈ ওপৰত আমাৰ অনুষ্ঠান কৰিলে আমাৰ অসমৰ প্ৰতি ভাল পোৱাটো আছে সকলোৰে কাৰণ অসমৰ মানুহেই আমাক আজি এইটো স্থান পোৱাইছে গতিকে যোগীনাথ ছাত্ৰ সন্থাৰ প্ৰতি যি ভাৱধাৰা সেই ভাৱধাৰা প্ৰথমৰ পৰা একেই অনাগত দিনতো একেই থাকিব বঢ়িয়া ইনফেক্ট যদি কেতিয়াবা দাদা নমতাও হৈ যায় মোক গান গাবলৈ তেতিয়াও মই নিজে আহিম বৰ মজা কিন্তু দাদা এনেকুৱা আমি কিবা অনুষ্ঠান পাতিলে চবে এইটোৱে ভাবে যে ভিৰগুদাটো আহিবই মানে এটা মুখস্থ হৈ গৈছে মোক অফিচিয়েল বুলি ভাবে অফিচিয়েল বুলি ভাবে একদম নিজৰ বুলি ভাবে আৰু ইমান মৰম পাইছে আপোনাৰ যোগীনাথ ছাত্ৰ সন্থাৰ বৰ্তমান যি মই উন্নীতিকৰণ দেখি আছো তেখেতসকলৰ সংগঠনটোৰ প্ৰতি তেখেতসকল যোগীনাথ সম্প্ৰদায়ৰ যিখিনি লোক আছে তেখেতসকলে যি কাম হাতত লৈছে যিখিনি কাম ছাত্ৰ সংগঠন এটা কৰিব পাৰে গোটেইখিনি কাম মই কৰিবলৈ তেখেতসকল আগবাঢ়ি অহা বুলি পৰিলক্ষিত হৈছে গতিকে অনাগত দিনত অসমবাসী আৰু বিচাৰিব আপোনালোকৰ ফালৰ আৰু অসমৰ চুকে কোনে বহুখিনি অনুষ্ঠান হৈছে যোগীনাথৰ মই ইয়াৰ পৰা গান গাবলৈ যোগীনাথৰ ফেষ্টিভেলত গান গাবলৈ ইয়াৰ পৰা ধেমাজিলৈও গৈছো ধুবুৰীলৈও আহিছো আজিও ধুবুৰীতে অনুষ্ঠান আছে গতিকে লুকিং ফৰৱাৰ্ড যাতে ইন ফিউচাৰ আৰু এনেকুৱা ভাল ভাল অনুষ্ঠানবোৰ হৈ যাওক আৰু তাত আমি সমভাগী হৈ যাব পাৰোঁ কেৱল মই বুলিয়েই নহয় অসমৰ বিভিন্ন ধৰণৰ আৰ্টিষ্টক তেখেতসকলে চিনাকি কৰাই দিব লাগে তেখেতসকলৰ জনগোষ্ঠীটোৰ লগত সেইটোৱে আশা পাতি আজি যিখিনি অলপ আলোচনা কৰি গম পালোঁ যে আমাৰ আহি থকা যিখন এউৰি উৎসৱ নাটযোগী এউৰি উৎসৱ আৰু ইয়থ ফেষ্টিভেল যুৱ মহোৎসৱ আপোনাক বৈতমাৰী 3 দিনীয়াকৈ 7 আৰু 9 ডিচেম্বৰ আপোনাক বহুতখিনি দায়িত্ব দিয়া গৈছে অনুষ্ঠানখন চলাই নিয়াৰ কাৰণে এই ক্ষেত্ৰত আপুনি কিমানখিনি সহযোগ কৰে ডেফিনেটলি নিজৰ অনুষ্ঠান বুলিয়ে কৈ কথাখিনি আগবঢ়াব লাগিব কাৰণ যোগীনাথ ছাত্ৰ সন্থাৰ লগত যিহেতু মোৰ সম্পৰ্ক বিৰল গতিকে এতিয়া আৰু মই কেৱল এগৰাকী গায়ক বা আৰ্টিষ্ট হৈ পেলাই মই জড়িত নাই যে কমিটি মেম্বাৰ হিচাপেও মই নিজকে মানি লওঁ তেখেতসকলে মোক সেইখিনি স্থান দিয়ে গতিকে লুকিং ফৰৱাৰ্ড যিমানখিনি পাৰোঁ সহযোগিতা আগবঢ়াম তেখেতসকলে বহুখিনি আৰ্টিষ্টৰ নাম কৈছে আৰু চেষ্টা কৰিম সকলোকে এইবাৰ যোগীনাথৰ যি উৎসৱ প্ৰথম সেই উৎসৱত যাতে আহি পেলাই তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰে ৰাইজক যাতে আমোদ দিয়ে বাহ ইমান ধুনীয়া লাগিছে অনুষ্ঠানত লগ পোৱাৰ সময়ত দাদা বহুতে ব্যস্ত হৈ থাকে কিন্তু আজি এনেকৈ আমাৰ সম্পাদক মহোদয়ৰ ঘৰত আহি একেলগে কি ধুনীয়াকৈ কথা পাতিছোঁ বহুতখিনি কথাই বুজাই দিছে আৰু দাদা আৰ্টিষ্ট হিচাপে নহয় আমাৰ সংগঠনৰ এজন কাৰ্যকৰ্তা হিচাপতে তেওঁ পৰিচয় দিব খুজিছে গতিকে খুবেই ভাল লাগিল ধন্যবাদ দাদাক আমাৰ জেঠ জেঠী আৰু ভিৰগুদা বঢ়িয়া হৈছে একদম আমি বহুতে ফটো উঠাই আছো বঢ়িয়া একদম মাহি হাঁহি হাঁহি পুৰা बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लो हाय सवार लो हाय सवार लो हवा के झोंके आज मौसमों से रूठ गई गुलों की शोखियाँ जो भंवरे आके लूट गई बदल रही है आज जिंदगी की चाल जरा इसी बहाने क्यों न मैं भी दिल का हाल जरा सवार लो हाय सवार लो हाय सवार लो বাহ বঢ়িয়া বাইদেউ পৰিচয়টো দিবচোন নমস্কাৰ সুমি শৰ্মা হয় হৰণ আহি যে পলকতে গৰু কি দূৰণি আহন কাষৰলে সপোন হয় নীৰৱে আঁচুৰ যুগলে সপোন হয় নীৰৱে আঁচুৰ যুগলে অনুৰাগ এতিয়া তোমালে অনুৰাগ এতিয়া তোমালে
হিয়ালে আহে 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 অনুৰাগ এতিয়া তোমালে অনুৰাগ এতিয়া তোমালে বহুত বহুত ধন্যবাদ আমি হাত চাপৰি বজাব লাগিব আমাৰ কাৰণে আজি বহুতেই সৌভাগ্য বুলি ক'ব লাগিব কাৰণ দাদাৰ ঘৰত এনেকৈ আহিছে আৰু একদম ধুনীয়াকৈ আমি লগ পাইছোঁ কাৰণ অনুষ্ঠানততো চবে বহুত ব্যস্ত হৈ থাকে আমি ভালকৈ কথা পতাটো সময় নহয়ে আৰু সম্ভৱো নহয় গতিকে আজি এনেকৈ ফ্ৰীভাৱে একদম লগ পাই বহুত কথা পাতিছোঁ ভাল লাগিল আজি মোৰ এইটো মানে পৰিৱেশ পাই আপোনালোকে ইমান নিজৰ মাজত মানে কি ইমান মৰমীয়াল মানুহখিনি লুকাই আছে চ' থেংক ইউ ছ' মাছ এভৰিৱান মোৰ ফালৰ পৰা বহুত মৰম থাকিলে আপোনালোক সকলোকে আমাৰ বৌ কিন্তু একচুৱেলি বড়ো হয় বাইদেউ আপুনি গম পাইছে নাই বা গম পোৱা দাদা অডি নে এইখন অডি মাৰ্চিডিজ ৱাও দাদা একদম ধুনীয়া গাড়ীখন আপুনি নিজে চলাইছে দা কি ক'লা আপুনি নিজে চলাইছে নিজে চলাইছোঁ অ বাই বাই দাদা বাই বাই আমি এনেকৈ VreeGu কোকৰাঝাৰৰ পৰা বিলেচিৰ পৰা থানালৈকে পঞ্চায়ত দিব লাগিব তাৰ পৰা এই গোলগঞ্জ প্ৰগ্ৰামত যাব মানে আমি কোকৰাঝাৰৰ পৰা এনেকৈ বিলেচিৰ পৰা থানালৈকে আহি দাদাক থৈ দিলোঁ আৰু ইয়াৰ পৰা গোলগঞ্জত প্ৰগ্ৰাম আছে দাদাৰ দাদা বাই 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 আকৌ লগ পাম ভেৰি চুন নিশ্চয় বঢ়িয়া বাই ঠিক আছে